আমাক এজন মোমাই তামুলী বৰবৰুৱা প্ৰয়োজন মোৰ প্ৰথমখন প্ৰকাশিত প্ৰবন্ধ সংকলন। এই প্ৰবন্ধ সংকলনখনত 2016 চনত বিভিন্ন বাতৰি কাকত আৰু আলোচনীত প্ৰকাশিত বহুকেইটা স্পৰ্শকাতৰ প্ৰবন্ধ সন্নিৱিষ্ট হৈছে আৰু এই কিতাপখনৰ এটা বৈশিষ্ট্য হৈছে ইয়াত বহুকেইটা বিহু সম্পৰ্কীয় প্ৰবন্ধ সন্নিৱিষ্ট হৈছে। আমি বাৰু শিপা হেৰুৱাইছোঁ নেকি? এইখন মোৰ দ্বিতীয়খন প্ৰবন্ধ সংকলন। এই সংকলনখনতো বিভিন্ন বাতৰি কাকত আৰু আলোচনীত প্ৰকাশিত প্ৰবন্ধসমূহ সন্নিৱিষ্ট হৈছে। ইয়াত মুঠতে 35টা প্ৰবন্ধ সন্নিৱিষ্ট হৈছে আৰু 5টা ভাগত বিভক্ত হৈছে। ইয়াতো কেইবাটাও স্পৰ্শকাতৰ বিষয়ক লৈ প্ৰবন্ধ লিখা হৈছে। ৰেখা বৰগোহাঁই নৱম শ্ৰেণীতে সাহিত্যৰ জগতখনত আত্মপ্ৰকাশ কৰা ৰেখা বৰগোহাঁইৰ লেখা অসমৰ আগশাৰীৰ কাকত আলোচনী সাদিন, অসমবাণী, দৈনিক অসম, আমাৰ অসম, অসমীয়া প্ৰতিদিন, নন্দিনী, প্ৰিয়সখী আদিত প্ৰকাশ পাইছে। সমাজৰ বিভিন্ন সমস্যা, অন্যায় অবিচাৰ, দুৰ্নীতি, কুসংস্কাৰ, অন্ধবিশ্বাসৰ বিৰুদ্ধে মাত মাতিবলৈ তেওঁ প্ৰবন্ধৰ আশ্ৰয় লয়। তেওঁ প্ৰবন্ধৰ উপৰিও গল্প, উপন্যাস, নাটক আদিও ৰচনা কৰিছে। 1996 চনতে সাংবাদিকতাৰ ডিপ্ল'মা গ্ৰহণ কৰি শিৱসাগৰ জিলাৰ বকতা অঞ্চলৰ পৰা তেওঁ অসমীয়া প্ৰতিদিন, আজি আদি কাকতত সেৱা আগবঢ়াইছে। উল্লেখযোগ্য যে বকতা অঞ্চলৰ প্ৰথমগৰাকী মহিলা সাংবাদিক তেওঁ। তেওঁ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ যুৱবাণী অনুষ্ঠানতো 2000ৰ পৰা 2002 চনলৈ কথিকা লেখিকা আছিল।